নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেটমেন অফ আছামলৈ। বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা এখন জনপ্ৰিয় ধাৰাবাহিক হ'ল আহিনৰ আবেলি। আৰু এই ধাৰাবাহিকখনৰ এটা মুখ্য চৰিত্ৰ হ'ল অদিতি। কিন্তু আপুনি জানেনে, অদিতি হিচাপে জনপ্ৰিয় এইগৰাকী অভিনেত্ৰী আচলতে কোন হয়? তেওঁৰ আচল নাম কি? তেওঁ আহিনৰ আবেলি ধাৰাবাহিকখনত অভিনয় কৰাৰ উপৰিও আৰু ক'ত ক'ত অভিনয় কৰিছিল, এই সকলোবোৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা আহিনৰ আবেলি ধাৰাবাহিকখনত অদিতিৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ আচল নাম হৈছে অনন্যা পৰাশৰ। অনন্যা পৰাশৰৰ জন্ম হৈছিল 1993 চনৰ 20 মে তাৰিখে যোৰহাট জিলাৰ তিতাবৰত। তেওঁৰ দেউতাকৰ নাম হ'ল অশোক শৰ্মা আৰু মাকৰ নাম হ'ল তৃষ্ণা শৰ্মা। ইয়াৰ উপৰি অনন্যা পৰাশৰৰ এজন দদায়েকো আছে, যাৰ নাম হ'ল অনুভৱ পৰাশৰ। অনন্যা পৰাশৰৰ শিক্ষা জীৱন আৰম্ভ হৈছিল যোৰহাটৰ তিতাবৰতেই। কিন্তু পিছত যোৰহাটত তেওঁ 2য় শ্ৰেণীলৈকে পঢ়ি পৰিয়ালসহ তেওঁলোকে গুৱাহাটীলৈ গুচি আহে। ইয়াৰ পিছত অনন্যা পৰাশৰে গুৱাহাটীৰ মাৰিয়া পাব্লিক স্কুলত নামভৰ্তি কৰে আৰু পিছত তাৰ পৰাই 10ম শ্ৰেণীতো তেওঁ পাছ কৰে। ইয়াৰ পিছত তেওঁ একাদশ আৰু দ্বাদশ শ্ৰেণীতো গুৰুকুল গ্ৰামাৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পাছ কৰে। ইয়াৰ পিছত অনন্যা পৰাশৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰীও লাভ কৰে। ইয়াৰ পিছত অনন্যা পৰাশৰে উচ্চ শিক্ষাৰ বাবে মুম্বাইলৈ যায় আৰু তাত গৈ তেওঁ মুম্বাইৰ SNDT ওমেন্স ইউনিভাৰ্চিটিৰ পৰা ইংৰাজী বিষয়ত মাষ্টাৰ ডিগ্ৰী লাভ কৰে। আকৌ ইয়াৰ পিছতো তেওঁ মুম্বাইৰ কলেজ অফ ছ'চিয়েল ৱৰ্ক নিৰ্মলা নিকেতনৰ পৰা MSW ডিগ্ৰীও লাভ কৰে। ইয়াৰ পিছত অনন্যা পৰাশৰে শিক্ষা জীৱনৰ সমাপ্তি কৰি মুম্বাইতেই এটা কোম্পানীত চাকৰিও কৰিছিল। কিন্তু যেতিয়া 2020 চনত কৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশতে লকডাউনৰ ঘোষণা কৰিছিল, তেতিয়া তেওঁ পুনৰ অসমলৈ উভতি আহে। এতিয়া আহিছোঁ অনন্যা পৰাশৰৰ অভিনয় জীৱনৰ বিষয়ে। অনন্যা পৰাশৰৰ অভিনয় জীৱন আৰম্ভ হৈছিল 2010 চনতেই। তেওঁ 2010 চনত আবেলি নামৰ VCDখনত পোনপ্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল আৰু এই VCDখনৰ এটা জনপ্ৰিয় গীত আছিল পাতলীয়া বয়সৰ কোমলীয়া মন বুকুৱে সৰকি যোৱা এই মিঠা ক্ষণ কোনেনো বুজি পাব, কোনেনো মচিব তুমি আৰু মই মিলি। ইয়াৰ পিছত অনন্যা পৰাশৰে 2013 চনত দুৰ্জন আৰু মমতাজ নামৰ অসমীয়া বোলছবি দুখনতো অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ 2015 চনত ৰং টিভিত সম্প্ৰচাৰিত হোৱা গাৰ্লছ হোষ্টেল নামৰ ধাৰাবাহিকখনতো অভিনয় কৰিছিল। ইয়াৰ পিছত আকৌ 2021 চনত অৰ্থাৎ বৰ্তমান অনন্যা পৰাশৰক আমি ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা আহিনৰ আবেলি ধাৰাবাহিকখনত অভিনয় কৰা দেখিবলৈ পাইছোঁ। আৰু এই ধাৰাবাহিকখনত তেওঁ অদিতিৰ চৰিত্ৰটো সুন্দৰভাৱে উপস্থাপন কৰিছে আৰু দৰ্শকেও তেওঁৰ অভিনয় চাই খুবেই ভাল পাইছে। আশা কৰিম অনন্যা পৰাশৰে যাতে আগলৈও আমাক এনেদৰেই ধুনীয়া ধুনীয়া অভিনয় উপহাৰ দি থাকে। এতিয়া আহিছোঁ অনন্যা পৰাশৰৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছৰ বিষয়ে। বৰ্তমানলৈকে অৰ্থাৎ এই ভিডিঅ'টো বনাই থকা সময়লৈকে অনন্যা পৰাশৰ কোনো প্ৰেমৰ সম্পৰ্কত নাই, অৰ্থাৎ তেওঁ বৰ্তমানলৈকে ছিংগেল হৈ আছে। বন্ধুসকল, আপোনালোকে আহিনৰ আবেলি ধাৰাবাহিকখনত অনন্যা পৰাশৰৰ অভিনয় চাই কেনেকুৱা পাইছে? ভিডিঅ'টি লাইক কৰি আপোনাৰ বহুমূলীয়া মন্তব্য কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ। আজিলৈ ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।